নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি গৈ আছোঁ দুধনৈ শিক্ষাখণ্ডলৈ। বিভাগীয় কৰ্তৃপক্ষই নিৰ্দেশ দিয়া পোষ্টেল বেলেট ফৰ্ম জমা দিবলৈ। এই ভিউটো দেখি বাইক ৰখাই দিলোঁ। মাতিয়া আহি পালোঁ বাৰু। কেইখনমান ডকুমেণ্ট জেৰক্স কৰিবলগীয়া আছিলে, সেয়েহে জেৰক্স কৰিলোঁ। ভোক লাগি থকা বাবে পেট পূজা কৰিলোঁ। এতিয়া আকৌ বাইকখনত তেল কম থকা বাবে তেল ভৰাই ল'লোঁ। দুধনৈ শিক্ষাখণ্ড আহি পালোঁ। ফাইনেলি ফৰ্ম জমা দি ওলাই আহিলোঁ। কাছাদল আঞ্চলিক শ্ৰী শ্ৰী মা ৰক্ষা কালী পূজা হৈ থকা বাবে মই ইয়াতে বাইক ৰখাই প্ৰৱেশ কৰিলোঁ। আহি দেখিলোঁ যে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ লগতে নাগাৰা নাম চলি আছে। এই পূজা 4 এপ্ৰিলৰ পৰা 8 এপ্ৰিললৈ হ'ব। আহক গোৱালপাৰা জিলাৰ কাছাদলত কালী পূজা উপলক্ষে একক নৃত্য আৰু দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। 7 এপ্ৰিল অৰ্থাৎ ৰবিবাৰ। ইচ্ছুক প্ৰাৰ্থীসকলে আহিবা আকৌ। পিনে আকৌ প্ৰসাদ, খিচৰি, পায়স বিতৰণ কৰি আছিল। মই আকৌ খিচৰি লৈ পুৰা দবাই দিলোঁ।